মিণ্টু এজন দৰিদ্ৰ ঘৰৰ ল'ৰা। তাৰ ঘৰত নিজৰ অসহায় মাকজনীৰ বাহিৰে কোনোৱে নাই। দেউতাক ঢুকুৱাৰ পিছৰে পৰা সিহঁতৰ ঘৰখন যেন বৰ উকা হৈ গ'ল। মাকে যেনি তেনি দুসাঁজ ভাতৰ আয়োজন কৰে আৰু মিণ্টু যি পাৰে মাকক সকলো কামত সহায় কৰে। মা তই কিয় কান্দিছ? চাহ মই তোক কিয় বেয়া পাম? মা তই যদি এনেদৰে ভাগৰি পৰা মোৰ কি হ'ব? মই জীয়াই থাকিম কেনেকৈ? মা মইতো অন্য ল'ৰাৰ দৰে অধাৱতনে যোৱা নাই। মা মই ডাঙৰ মানুহ হ'ব বিচাৰোঁ। লাগিলে মোৰ যিমানে কষ্ট নহওক কিয় মোৰ জীৱনটোৰ লগত যুদ্ধ কৰি যাম, যাতে মই এই জীৱন যুদ্ধত জয় হৈ উভতি হ'ব পাৰোঁ। ঐ তহঁতে জোতা লৈ ক'লৈ গৈছিলি? এনেই অলপ দৌৰি আহিলোঁ। প্ৰণৱ 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 ঐ ক ৰাতিপুৱা দৌৰিবলৈ যাম, উঠিবি। হাই ফ্ৰেণ্ড, কি খবৰ? এইবোৰ ফাল্টু কাম বাদ দে। এইবোৰ দৌৰা চৰা আমাৰ পচন্দ ন। আৰে ভাই আমাৰ লগত বল, ছোৱালী চাবি, পাৰ্টি কৰিবি। এই দাউৰি হ'লে দেহা নষ্ট কিয় কৰা? দাদা মোক যাবলৈ দিয়ক, প্লিজ দাদা মোক যাবলৈ দিয়ক। এইবোৰ মোৰ একদম পচন্দ নহয়। দে তাক যাবলৈ দে। ঐ শুন, দৌৰি কিনে কিমান সফল হয় আমি চাম নহয়। মই জীৱনত ছাকচেছ হ'ব নোৱাৰিম নেকি? ইম্পচিবল। নহয়, ইম্পচিবল শব্দটো শুনিবলৈহে বেয়া, কিন্তু তাৰ অৰ্থ কি মইহে জানো। ইটছ পচিবল এই শব্দটো আগত লৈ মই মোৰ কাম কৰি যাম। কিন্তু সিহঁতে মোক কিয় এনেকৈ ক'লে? মইতো সিহঁতক একো অনিষ্ট কৰিব যোৱা নাই। বাদ দে, যোনে যি কয় কৈ থাকক, মই মোৰ কাম কৰি যাম। ঐ ইয়াত কিয় ৰখি আছা? ঐ আহ। তোর এবার মনে নিতে হয়েছে কি কয় আয় বাজনা বাজাও
ঐ তই অলপ সময় আছা না ঐ ৰ মই মাক খবৰটো দিওঁ মা মই গৈ থাকোঁ যা বোপাই ভালদৰে থাকিবি খোৱা লোৱা ভালদৰে কৰিবি ভালদৰে থাকিবি হ'লে তোৰ ইমান দেৰি ৰ গৈ আছোঁ ৰ